ওয়েলকাম ফ্রেন্ডস, আপোনালোক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি মই দেখাম আপোনালোকক। মই আজিৰ পৰা প্ৰায় 14 দিন আগত এই কোয়েল বাৰ্ডৰ কণী ভৰাইছিলোঁ। এইটো মেচিনত 500 কণী দিয়া আছিল। আজি পোৱালি ওলাই আছে মেচিনৰ পৰা। এয়া দেখিছে আপোনালোকে, এয়া গোটেইবিলাক পোৱালি ওলাই আছে। ৰিজাল্টও প্ৰায় এতিয়ালৈকে ভালেই আহিছে আৰু এই মেচিনৰ ৰিজাল্ট খুবেই ভাল। এই ডাবল কাৰ্টন দি বনোৱা মেচিন এইটো। যদি এনেকুৱা ধৰণৰ মেচিন আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। আৰু যদি কাৰোবাক পোৱালিৰ প্ৰয়োজন হৈছে বতা চৰাইত তেনেহ'লে সুস্থ সবল পোৱালি ল'ব পাৰিব আমাৰ পৰা। দেখিছে, এইবিলাক 50 পিচ পোৱালি বুডিং কৰি দিয়া হৈছে। যিহেতু এইবিলাক পোৱালি কালিতে ওলাই গৈছে, গতিকে ইহঁতক মেচিনৰ পৰা ওলোৱা ইয়াত 50 পিচ পোৱালি বুডিং কৰি ৰখা হৈছে। দেখিছে, ইয়াত প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছোঁ। আৰু যদি আপোনালোক কোনোবাক যদি ইয়াতকৈ বুডিং কৰা পোৱালিও লাগে, কাৰোবাক 10-15 দিন 20 দিনৰ পোৱালি, তেনেহ'লে মোৰ তাতে পাই যাব বুডিং কৰা পোৱালিও। আৰু আপোনালোকে যদি পোৱালি লয় মোৰ পৰা মিনিমাম 100 পোৱালি ল'ব লাগিব। 100ৰ তলত ডেলিভাৰী দিয়া নাযায়। মেক্সিমাম আপোনালোকে যিমান লয় 1000, 2000, 5000 আমি দিব পাৰিম। আৰু যদি কাৰোবাক কণীও লগা থাকে মেচিনত ভৰোৱাৰ কাৰণে, সেই কণীও পাই যাব আমাৰ তাত। যাক যিমান লাগে কণী, মিনিমাম 500 কণী ল'ব লাগিব। 500ৰ ওপৰত যাক যিমান কণী লাগে ল'ব পাৰিব মোৰ পৰা। দেখিছে, আৰু কণীৰ ৰিজাল্ট খুবেই ভাল, চিং ৰিজাল্ট। দেখিছে, আৰু যদি কাৰোবাক এনেকুৱা ধৰণৰ মেচিনৰ প্ৰয়োজন হৈছে মোৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। আৰু আমি পোৱালিবোৰ হ'লচেল প্ৰাইজত চেল কৰি আছোঁ। আৰু যদি কাৰোবাক বুডিং কৰা পোৱালি লাগে, বুডিং কৰা পোৱালিও পাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।